অক্সিজেনৰ দৰে সোমাইছিল তোমাৰ অন্তৰত তুমি কাৰ্বন ডাই অক্সাইডৰ দৰে উলিয়াই দিলা তেজপাতৰ দৰে সোৱাদ আছিল মোৰ তুমি চাহ ৰান্ধি দলিয়াই দিলা কি কইছ মই নিমখৰ দৰে দৰকাৰী আছিল তোমাৰ জীৱনত তুমি মোক চেনি ভাবিলা দাদি বাহ মই সয়াবিনৰ দৰে আছিল কেৱল আলুৰ লগতহে মিলা আৰু তুমি আলুৰ দৰে ছোৱালী তাৰে লগত সিজিলা কি কৈছকে তই দুই নিয়তাৰ দৰে মনত ৰাখিছিল তোমাক তুমি তেৰৰ নিয়তাৰ দৰে পাহৰি গলা তুমি বুজি নাপাবা ছোৱালী তোমাৰ মিছা কথা হজম কৰিবলৈ খাইছিল হাসমলা সবে থাক তই বেছি পেক পেক কৰি নাথাকিবি আমি আছংকে বেষ্ট ফ্ৰেণ্ড নহয় বেষ্ট ফ্ৰেণ্ড তোমাৰ প্ৰেমত পাগল মই হম ইউটিউবৰ লাডেন তোমাৰ বাচ্চাই আহি মোক এদিন কব দাদি বিগ ফেন দাদি বিগ ফেন দাদি বিগ ফেন একেলগে থাকিলে নহব খাঞ্জু ভাই দেখা দিল তোর অশ্লী রূপ এইবাৰতে কি কৰিবি তই ভাল ঠিকতে কৰিম ঠিক সব নিবনুৱাই কৰে ইউটিউব ইয়েস কি ভিডিও বানাবি তে মামাৰ বাৰ্থডে মামীৰ বাৰ্থডে কাকাৰ বাৰ্থডে কাকিৰ বাৰ্থডে দেউতাকক দিলো সাৰপ্ৰাইজ বাকক দিলো সাৰপ্ৰাইজ ইগলানে বানাম লা 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 কি ধৰণে তই তুই কথা কইলে গান কো আহি নাপান জীৱনত সব কাম কৰিবি কিন্তু আপা বেষ্ট ফ্ৰেণ্ড থাকা আপিক ভাল নাপাবি কিয় যদি কাৰণ জানিবা খুজিস একবাৰ নিজে পস্তে আইলো